मेरा कॉलेज का नाम NRDS सीनियर सेकेंडरी स्कूल। सर लोगों को मैं बहुत दिल से थैंक यू बोलना चाहती हूँ। उन लोगों की वजह से मैं इतना इधर तक आई हूँ, वो लोगों के सपोर्ट से ही। मतलब वो लोग मुझे इतना सपोर्ट करते हैं कि मैं भी पढ़ने के लिए इतना कॉन्फिडेंस में आई हूँ। सर लोग बहुत मतलब सपोर्ट करते हैं मुझे, तो थैंक यू बोलना चाहती हूँ सर लोगों को दिल से। मैं पॉलिटिकल साइंस में 86 और एडवांस बोर्डों में 90, ML बोर्डों में 96 और इंग्लिश में 86 और इकोनॉमिक्स में 70 और एजुकेशन का सर देखना पड़ेगा। आगे मैं मतलब मेजर पॉलिटिकल लेना चाहती हूँ और आगे जाके UPSC एग्ज़ाम देना चाहती हूँ मतलब इसलिए पॉलिटिकल मेजर लेके मैं अपना ड्रीम पूरा करना चाहती हूँ। मैं जो एक्सपेक्ट किया था इतना ही मिला, सो मुझे बहुत खुशी हुई। मम्मी पापा की वजह से ही मैं इधर तक आई हूँ। मतलब वो लोग मुझे बहुत सपोर्ट करते हैं, इसलिए मैं बोलते हैं सुबह भी मतलब जल्दी उठ के पढ़ना चाहिए, मतलब ज़्यादा आलतू फालतू करना नहीं चाहिए। माँ बाबा की वजह से ही मैं मतलब इधर तक पहुँची हूँ। पाई आमी अतिকৈ आनंदित হৈছোঁ, লগতে গৌৰৱ অনুভৱ কৰিছোঁ। তাইৰ এই সাফল্যই বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ বহুত সুনাম কঢ়িয়াই আনিছে আৰু তাইৰ ভৱিষ্যত উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকলক এই মঞ্চৰ পৰা আপুনি কি আহ্বান জনাব? সকলোৱে কষ্টৰ অসাধ্য একো নাই, সকলোৱে মন পুতি পঢ়ক আৰু নিজৰ নিজৰ লক্ষ্য স্থিৰ কৰি সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰি লাগক, ভালকৈ অধ্যয়ন কৰক, নিশ্চয় সকলোৱে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এই সাফল্যত অভিভাৱকসকলৰো হয় তেখেতসকলৰ মানে সহযোগিতাৰ অবিহনেতো আমাৰ বিদ্যালয় একো কৰিব নোৱাৰাৰ নিচিনাই। গতিকে তেখেতসকলৰো দায়িত্ব আছে আৰু তেখেতসকলৰ দায়িত্ব আৰু সহযোগিতাৰ কাৰণেই আমি বিদ্যালয়সমূহেও ভাল ৰিজাল্ট লাভ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে তেখেতসকলকো আমি অশেষ ধন্যবাদ জনাইছোঁ সহযোগিতাৰ বাবে। লাগিছে, বহুত ভাল লাগিছে, মনত বহুত ভাল মানে তেওঁৰ মানে ভৱিষ্যত যাতে ভাল হয় ঈশ্বৰৰ কাছে মই প্ৰাৰ্থনা কৰিলোঁ। বহুত ভাল লাগিল মোৰ মানে প্ৰথমত মানে ক্লাছ 10 লৈকে আমাৰ UN একাডেমি ধনঘাটে পঢ়িছিলে আৰু সেই সময়ত তেওঁ মানে 71 পইণ্ট কিমান মই পাহৰিলোঁ অলপ পাৰ্চেণ্ট লৈ পেলাই মানে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন কৰিছিলে। আমি জাষ্ট মানে ফাউণ্ডেশ্যনটো কৰি দিছিলোঁ আৰু NRDS কলেজত পঢ়ি মানে এইবাৰ ৰিজাল্টটো মানে 86.8 নহয় 85.8% লৈ পেলাই মানে ৰিজাল্টটো ভাল কৰিল। এইটো শুনি পেলাই বহুত ভাল লাগিছে। সাফল্যৰ আঁৰত ঘৰৰ নিশ্চয় আপোনাৰ মানে সাফল্যত মানে ছোৱালীৰ যিটো সাফল্য ইয়াত ট্ৰেইনিকোনীয়া মানে নিশ্চয় যোগদান থাকিব। আমাৰ NRDSৰ যিটো মানে প্ৰফেচাৰ লেকচাৰাৰ তেওঁলোকৰ নিশ্চয় থাকিব, দেউতাহঁত থাকিব আৰু নিজে বহুত চেষ্টা কৰিছে যাৰ